ৱেল কেতিয়াবা কিন্তু এনেকুৱা হয় যে চিটুৱেশ্যন যিয়ে নহওক বা পৰিস্থিতি যিয়ে নহওক আমি সেইটোৰ লগত খাপ খাবলৈ চেষ্টা কৰিবই লাগিব কাৰোবাৰ লাইফত যদি ফৰ এক্সাম্পল প্ৰেম সোনকালে আহিছে ইয়াৰ মানে এইটো নহয় যে আপোনাৰ জীৱনলৈও প্ৰেম সেইটো সময়তে আহিব সব বস্তুৰ এটা সময় থাকে হয়তো আপোনাৰ জীৱনত যিটো বস্তু আপুনি আগতীয়াকৈ পাইছে সেইটো হয়তো বহুতে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে পাবলৈকে ঠিক তেনেদৰে যেহেতু আমি প্ৰেমৰ কথাকে পাতি আছোঁ চবৰে জীৱনত যেতিয়া প্ৰেম আহে তেতিয়াই যে আপোনাৰ জীৱনত প্ৰেম আহিব তেনেকুৱা ক'তো লিখা নাই ইউ হেভ টু ৱেইট ফৰ দ্য পাৰফেক্ট টাইম আৰু যিদিনাখন প্ৰেম আহিব সেইদিনা আপুনি নিজেই গম পাব আৰু যদি টাইম নাই হোৱা বা সময় যদি অহা নাই তেতিয়াহ'লে আপুনি হাজাৰ চেষ্টা নকৰক কিয় সেই মুহূৰ্তলৈ আপুনি বাট চাবই লাগিব হাতে হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়ো দুয়োকে ধিয়া